নমস্কাৰ অসম এণ্ড স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ গাইজ মানুহৰ জীৱনত এটা সপোন থাকে কিবা ঘৰ বনোৱা বা কিবা গাড়ী কিনা যিকোনো এটা সপোন থাকে ঠিক তেনেকৈ আমাৰ মৰমৰ জুবিন দাৰো এটা সপোন আছিলে যে খাৰগুলিত থকা তেওঁৰ ঘৰটো কমপ্লিট কৰিবৰ কাৰণে তো গাইজ আজি মই আছোঁ খাৰগুলিত জুবিন দাৰ সপোনৰ ঘৰখন চাবৰ কাৰণে আহিছোঁ এতিয়ানো কেনেকুৱা অৱস্থাত আছে মানে আৰু কালি মই আহিছিলোঁ গুৱাহাটীলৈ মোৰ এজন ছাবস্ক্ৰাইবাৰ মোৰ ভাইটি বুলি ক'ব লাগিব ভাইটিৰ ৰুমতে কালি আছিলোঁ আৰু আজি সি মোক লৈ আহিলে খাৰগুলিলৈ মানে জুবিন দাৰ ঘৰখন দেখাবৰ কাৰণে তো আজি মোক কেমেৰামেন মানে ই অকণমান হেল্প কৰিছে তোমাৰ নামটো কৈ দিয়া মোৰ নামটো নমস্কাৰ বিশ্বজিৎ দলে তো গাইজ বলক এতিয়া মই জুবিন দাৰ ঘৰখনত সোমাই কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইজ এয়াই গেটখনো মানে কমপ্লিট কৰা নাছিলে আৰু ইয়াৰ বাঁহৰ হেৰিত থৈ দিছে তো ইয়াৰ পৰা ধুনীয়াকৈ সোমাই যাম এয়া চাওক গাইজ বুকুখন বহুত ধপ ধপ কৰিছে এনেকুৱা লাগিছে মই জুবিন দাৰ কাষলৈ গৈ আছোঁ জুবিন দা ওপৰতে বহি আছে আৰু মানে তেনেকুৱা অনুভৱ হৈছে তো আহি থাকক ধুনীয়া এটা মানে পৰিৱেশ ধুনীয়া এটা হেৰি জেগাতে মানে ঘৰখন বনাইছিলে এয়া এইবোৰ চাওক এয়া পাথৰৰ ৱাল গাইজ এয়া চাওক জুবিন দাৰ সপোনৰ ঘৰখন আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলো পইচা পোৱা নাই এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু ষ্টুডিঅ' আছিলে বাৰু এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত ধুনীয়া জেগা ষ্টুডিঅ' কৰিছো ইয়াত ঘৰ বনাম ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত That's my Kharguli. I love you. জুবিন দাই কিমান সপোন দেখিছিলে তাৰমানে কমপ্লিট কৰিম বুলি ভাবিও মানে কমপ্লিট জীৱনত নহ'ল মোৰ কবিতাৰ চন্দ্ৰগানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ নিজান নিস্তব্ধ চাইলেণ্ট এটা পৰিৱেশ এনেকুৱা অনুভৱ হৈছে সময়টো যেন থমকি ৰ'ল শুনিছেনে গাইজ কুলিৰ মাত মানে বহাগত শুনিবলৈ পাইছোঁ কিন্তু আমাৰ জুবিন দাৰ মাতটোহে বহুত মিছ কৰিছোঁ ৰিচেণ্টলি গৰিমা বৈ উল্লেখ কৰিছিলে যে এই ঘৰখন যে জুবিন দাৰ ট্ৰাষ্টৰ কাৰণে ৰাইজক ডনেট কৰা হৈছে য'ত মানে জুবিন দাৰ ৰিলেটেড মানে কিছুমান সাংস্কৃতিক আৰু ৰাজহুৱা কিছুমান ইয়াত মানে কাৰ্যসূচী বা কিবা কাম কাজ কৰিব পাৰিব তো আহক আপোনালোকক মই এটা বস্তু দেখুৱাম যিহেতু জুবিন দাই প্ৰতিটো মানে প্ৰগ্ৰামত উল্লেখ কৰিছিল যে জুবিন দাই শিৱ ভক্ত জুবিন দাই যে শিৱক বহুত ভাল পায় মানে শিৱ কেৰেক্টাৰটো যে জুবিন দাই বহুত ভাল পায় আৰু এয়া চক কুকুৰ এয়া জুবিন দাই মানে প্ৰকৃতি প্ৰেমী আছিলে কুকুৰ চুকুৰ সকলোকে মানে বহুত মৰম কৰিছিলে দেখিছেনে এয়া কুকুৰ আৰু এইফালেও এটা শুই আছে আৰু এইফালেও শুই আছে তাৰমানে আৰু এই চক ঘৰৰ একেবাৰে সন্মুখতে শিৱলিং আহা দেখুৱাই দিয়া তো এয়া চক গাইজ ঘৰৰ একেবাৰে সন্মুখতে আছে এয়া শিৱলিং দেখিছেনে ভগৱান শিৱক বহুত ভাল পাইছিলে জুবিন দা আচলতে ক'ব লাগিব জুবিন দাই শিৱ যেনেকৈ আদি অনন্ত মানে শিৱৰ একো মানে শেষ নাই ঠিক তেনেকৈ জুবিন দায়ো অমৰ ইও আদি অনন্তই হয় জুবিন দা হয়তো মোৰ মতে শিৱৰ এটা ৰূপ আছিল তো চক গাইজ ধুনীয়াকৈ শিৱলিং থোৱা হৈছে চাগে ইয়াত চাকি তাকি কিবা জ্বলোৱা হৈছিলে আৰু যিহেতু ভাবিছিলে চাগে জুবিন দাই যদি ঘৰখন কমপ্লিট হয় দেন সদায় মানে শিৱলিঙত পানী ঢালিব বা পূজা পাতল কৰিব তেনেকুৱা মানে এটা সপোন আছিলে চাগে জুবিন দাৰ তো বলক এতিয়া ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ ওপৰতনো কেনেকুৱা ধৰণৰ ৰুম চুম কেনেকৈ বনাইছে সকলোবোৰ আপোনালোকক দেখুৱাম জাষ্ট আপোনালোকে চাই থাকক এয়া চক গাইজ কামৰ বাবে ঘৰখনৰ বাবে কিবা বালি চালি হেৰি ষ্টক কৰা আছিলে তাৰমানে ঘৰখন প্লাষ্টাৰ মানে প্লাষ্টাৰটো কমপ্লিট হৈ গ'ল তাৰমানে 50% মই ক'লোঁ নহয় 60% মান কমপ্লিট হৈছিলে আৰু বাকী কাৰেণ্টৰ কাম বা কিবা হেৰি টাইলছৰ কাম বাকী আছিলে তো আহক গাইজ ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ হয়তো এইটো ছাইডে যায় চাগে মোৰ গাইজ ভয়ো লাগিছে তাৰমানে জুবিন দা ক'ৰবাত বহি থকা নাইতো আহক একো নাই বাৰু তো এয়া চিৰিৰ কামো মানে অলমষ্ট কমপ্লিট হৈছিলে এইবোৰ প্লাষ্টাৰ বা টাইচ লগাবলৈ বাকী আছিলে চাগে আৰু ঘৰটো যে মানে বহুত ধুনীয়া তাৰমানে বহুত ডাঙৰকৈ বনাইছিলে তাৰমানে বহুত ডাঙৰকৈ আৰু ডিজাইনটো যে বহুত ধুনীয়া ডিজাইন বনাইছিলে আহক গাইজ আহিয়ে দেখিলোঁ ৰুমৰ ভিতৰত এয়া জুবিন দাৰ পোষ্টাৰ এয়া চক গাইজ জুবিন দাই যে বিহু মঞ্চত যে গান গাইছিলে এই গোটেইখিনি পোষ্টাৰ চক কিমান ধুনীয়াকৈ ৰখা হৈছে এয়া চক জুবিন দাৰ চেল্ফি ষ্টাইল আৰু এয়া চক
আৰু এয়া চাওক গাইজ কি লিখা আছে ইয়াত চাওক মই জুবিন হয় আপুনি জুবিন আপুনি শিৱ আপুনি অমৰ আপুনি অনন্ত সঁচাকৈ মিছ ইউ জুবিন দা মিছ ইউ আৰু এয়া বাৰান্দা যদি জুবিন দাই জীয়াই থকা হ'লে হয়তো ইয়াতে বহিলে হয় আৰু এইখন চকীতে বহি ব্ৰহ্মপুত্ৰৰ দৃশ্য চাই চাই গান ৰচনা কৰিলে হয় গাইজ জুবিন দাই কৈছিলে যে যেতিয়া জুবিন দাই মৰিব তেতিয়া ব্ৰহ্মপুত্ৰ নদীত উঠুৱাই দিলে হৈ যায় বুলি কৈছিলে মানে জুবিন দাই চব বস্তুৱে ভাল পাইছিলে নাহৰ ফুল ভাল পাইছিলে গছ গছনি জীৱ জন্তু মানুহ মানে চব বস্তুৱে জুবিন দাই মানে ভাল পাইছিলে সঁচাকৈ মানুহজন বহুত অদ্ভুত আছিল মানে অদ্ভুত চ' গাইজ প্লাষ্টাৰ যে 50% কমপ্লিট হৈ গৈছিলে মানে প্লাষ্টাৰ গোটেইখিনিয়ে কমপ্লিট হৈ গৈছিলে আৰু ক'ৰবাত ক'ৰবাত মানে অলপ অলপ আছিলে প্লাষ্টাৰ যে আৰু এইয়া ৰুমবোৰ বহুত ধুনীয়া ৰুম তাৰমানে বহুত লাক্সাৰী টাইপত মানে ঘৰটো বনাইছিলে দেখিছেনে ছেকেণ্ড ফ্ল'ৰ দৃশ্য আৰু লিফৰ ব্যৱস্থা কৰিছিলে লিফ দেখিছেনে সেই তলৰ পৰা একদম ওপৰলৈকে তাৰমানে লিফৰ ব্যৱস্থা কৰিছিলে তাৰমানে এইয়া সপোন গাইজ আধৰুৱা হৈ গ'ল কি ক'ব সঁচাকৈ মনটো বহুত বেয়া লাগিছে আহক গাইজ এতিয়া একেবাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ একেবাৰে টপ ফ্ল'ৰ তাতনো কি আছে আৰু ইয়াত কোনোবাই লিখি থৈছে হেৰিয়েদি চক পেঞ্চিলেদি লিখি থৈছে জুবিন দা সোণাপুৰ বুলি আৰু এইয়া একেবাৰে চাটখন এইয়া চটখন গাইজ ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰ নদীখন যে বহুত ধুনীয়াকৈ দেখি পায় তাৰমানে আহক ইয়াত দেখিছেনে গাইজ কিমান ধুনীয়াকৈ দেখিছে ব্ৰহ্মপুত্ৰ নদীখন ৱাও বহুত ধুনীয়া এটা লোকেশ্যন আছিলে আৰু সেইটো চাই দেখিছেনে গোটেই পাহাৰ মানে ঘৰখন যে পাহাৰ এৰিয়াত আছে তাৰমানে বহুত ধুনীয়াকৈ তাৰমানে আৰু এয়া আছিলে লিফৰ একেবাৰে ওপৰ ভাগটো আৰু ইয়াৰ পৰা একদম তললৈ চাওকচোন ৱাও এইফালৰ পৰা মানে লিফ্টৰ ব্যৱস্থা মানে কৰিবলৈ চেষ্টা কৰিছিলে তাৰমানে জয় জুবিন দা সঁচাকৈ বহুত মিছ কৰিছোঁ গাইজ মানে চব মানুহৰ জীৱনতে মানে সপোন থাকে কিন্তু সেই সপোনটো যে এটা সময়ত মানে পূৰ নহয় তাৰমানে সম্পূৰ্ণ নহয়গৈ জীয়াই থাকোঁতে যদি মানে সপোন পূৰ নহয় তো মৰাৰ পাছতনো সেয়াই তাৰমানে বেয়া লাগে গাইজ মই কিবা কথা এটা ক'ম বুলি ভাবিছোঁ যদি কিবা ভুল হয় আপোনালোকে কমেণ্টত নিশ্চয় কাৰেকশ্যন কৰিব নিশ্চয় কমেণ্ট কৰি জনাব জুবিন দাই ন্যায় পোৱাৰ পাছত যিহেতু এই ঘৰখন যে ৰাইজক ডনেট কৰা হৈছে কিছুমান সাংস্কৃতিক ৰাজহুৱা কাম ইয়াত কৰিব পাৰিব তো মই কি বুলি ভাবিছোঁ জুবিনদাৰ আধৰুৱা সপোনটো আমি পূৰ কৰিব পাৰিম নেকি গোটেই আমি অসমবাসীয়ে মিলি কিনে কিবা এটা অলপ 10-20 টকা ডনেট কৰি কিনে এই 50% যিটো কাম থাকি গ'ল সেইখিনি আমি কমপ্লিট কৰিব পাৰিম নেকি যদি আমি কমপ্লিট কৰিব পাৰোঁ হয়তো জুবিনদাৰ সপোনটো আমি পূৰা কৰিলোঁ বুলি আমি ভাবিব পাৰিম আৰু জুবিনদাৰ আত্মাও চাগে শান্তি পাব মই মানে জাষ্ট ভাবিছোঁহে মোৰ এই অপিনিয়নটো আপোনালোকে কি বুলি ভাবে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এই ভিডিঅ'টো যে বাকী মানুহবিলাকলৈ শ্বেয়াৰ কৰিব যাতে ইহঁতৰ মানে ফিডবেক জানিব পাৰোঁ তাৰমানে তো এয়া মোক ক'বলগীয়া এইটোৱে যে আমি কিবা এটা কৰিব পাৰিম নেকি